ডিফু লোকসভা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী অমৰ সিং কিশোৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। মই নমিনেশ্যনৰ সময়ত ডিফুত আহিছিলোঁ। আজি মই ঢুকাজানত মিটিং কৰিলোঁ। এতিয়া হাওৰাঘাট লাষ্ট মিটিংখন মোৰ বৈদ্যলাংচত আছে। আমি ইয়াত 4 লাখ ভোটত আমি সুন্দৰভাৱে বহুত ষ্ট্ৰং বুলি আমি গম পাইছোঁ। জেআই কাঠাৰ হ'ল অল পাৰ্টি হিল লিডাৰ। তেওঁ হৈছে লিডাৰ, আমি হৈছোঁ সৰু মানুহ। গতিকে লিডাৰৰ জেগাত থাকিব, আমি সৰু মানুহৰ মাজত থাকিম। বিজেপিৰ পৰা আৰু এজন এক্স এম প্ৰদীপ ৰংকে ৰিজাইন কৰিছে ছাৰ, কংগ্ৰেছৰ তেওঁ যোৱাবাৰৰ পৰাই টিকট পোৱা নাছিল। তেওঁ আগৰ পৰাই মন্ত্ৰ বেয়া আছিল, আকৌ আহিব যাব। স্যার এবার এমপি আকৌ পুনৰবাৰ জিকিলে আৰু ইমপ্লিমেন্ট কৰিব একদম চিন্তা কৰিব নালাগে। 244 অলৰেডি হৰেন সিং দেৱ বিল সাবমিট কৰি দিছে। এতিয়া অমৰ সিং কিশোৰে আকৌ বিলটো চলাব। পিজিআৰ বিষয়ে কিবা ক'ব নেকি? পিজিআৰ ভিডিআৰত অলপমান সমস্যা আছে। ইলেকশ্যনৰ পিছত মই ডিফুত আহিম, সকলো ৰাইজৰ লগত কথা পাতি সমস্যাটো সমাধান কৰিম আৰু নতুন মানুহ কাৰ্বি আংলঙত আহিব নালাগে। যিটো সভা কৰিছে চবৰ লগত আপোনালোককো মাতো, একেলগে বহি ৰাউণ্ড টেবুল ডিছকাশ্যন কৰি এইটো চল্ভ কৰি মেঘালয়ত 3টা যুৱকক হত্যা কৰা হ'ল, কি ক'ব? জীৱনটো জ্বলাই দিয়া হ'ল। মেঘালয় পুলিচক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে পানিছমেণ্ট দিয়ে। ক্ৰাইম যোনে কৰিছে, কিন্তু অসম পুলিচৰ জুৰিডিকশ্যন নহয়, মেঘালয় পুলিচৰ জুৰিডিকশ্যন। আমি তেওঁলোকক বেকআপ কৰিছোঁ। 3 লাখটোতো সদায় দিছোঁ, এইবাৰ 4 লাখৰ কাৰণে হৰেন সিং বেটকৈ আমি কিয় পাম? আগতেতো কেন্দ্ৰ নীতি আমাৰ লগত নাছিল, হয় নহয়? হৰসিং নীতি আগত নাছিলে, তেওঁ ল'ৰা এতিয়া আমাৰ লগত জইন কৰিলে। আমাৰ ডেইলি 3,000 to 4,000 জইনিং কৰিছে। আৰু আগতে কাৰ্বি আংলঙত ইমান কামো হোৱা নাছিল, এতিয়াতো কামো বহুত বাঢ়ি গ'ল আৰু এতিয়া আমাৰ টিমটো বহুত ষ্ট্ৰং হৈ গ'ল। সেইকাৰণে মই ভাবোঁ অসমৰ চব চিটতে যোৱাবাৰতকৈ আমি বেছি। ছাৰ ইতিমধ্যে আপুনি এটা ঘোষণা কৰিছে যে ৰাস্তা এটা নিৰ্মাণ অলৰেডি আমাৰ চেংচন হৈ গ'ল। কোঠনিৰ পৰা দত্মকা ভিতৰেদি হ'ব 300 crores আমি চেংচন। ছাৰ আজি ভূপেন্দ্ৰই কৈছে যে এতিয়ালৈকে 47টা এছেম্বলি 5টা সমষ্টি 40টাই নিৰ্বাচন হৈ গ'ল। 5টা সমষ্টি তাৰে তেওঁলোকে 40টা এছেম্বলিত বিজয় হ'ব বুলি। ভূপেন বৰাই নিজে যিটো সমষ্টিৰ ভোটদান কৰে, সেই সমষ্টিটোত কংগ্ৰেছ জিকক, তাকে মই আশা কৰিছোঁ। বেলেগৰ কথা বহুত আঁচনি দিলে, কিন্তু অংগনবাড়ী দৰমহাৰ ক্ষেত্ৰত আপুনি কি ক'ব? অংগনবাড়ীৰ অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে। বহুত মানুহ দুখত আছে। নহয়, দুখত থকাটো ভালেই, চিটো টিটো কৰিব নালাগে। আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতি অলপমান দয়া কৰিলে ভাল হয়। দয়াটো কৰোঁ, কিন্তু চিটো কৰি থকাটো বেয়া কৰি আছে। অলপ বাকীখিনি চাব লাগে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটটো অলপমান চিটৰ পৰা মানুহখিনি গুচাই লৈ আহিব। কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন, বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। অসমত UCC বনিব নেকি? তাত ট্ৰাইবেল এৰিয়াটো UCC নহয়, ট্ৰাইবেল ইজ ফ্ৰী ফ্ৰম UCC। ছাৰ এটা প্ৰশ্ন আছে আপোনালোকৰ কাৰণে, কিয়নো আমাৰ লাইফৰ ফায়াৰ ব্ৰিগেডৰ এটা বহুত প্ৰয়োজন হৈছে আৰু আমি তিনিজন নাগৰিকো হ'ব এইটো দিয়া ঠিক আছে, কিন্তু ইমান ভুল নহয়। থেংক ইউ ছাৰ।